কাৰণে বা কাৰ্বি বাহিৰে বেলেগ লেংগুৱেজ বা বেলেগ জাতি বেলেগৰ জাতি যাতে আমাৰ কাৰ্বি ভাষাটো জানিবৰ কাৰণে সেইবিলাক তেখেতসকলৰ এটা ইয়াত আজি কিতাপ জৰিয়তে কেলেণ্ডাৰ জৰিয়তে তেখেতসকলতে ৰাইজে উপহাৰ দিয়ে নতুনকৈ উঠি অহা ল'ৰা ছোৱালীবিলাকক উপহাৰ দিয়ে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মই ঘোষণা কৰিছো যোৱাবাৰ কাৰ্বি লামে তামাই যে যোনে কাৰ্বি আংলঙৰ বাসিন্দা ইয়াৰ স্থানীয় বাসিন্দা 10খন কিতাপ যদি লিখে তেওঁলোকৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমাৰ পুঁজিৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ পুঁজিৰ পৰা আমি 10 লাখ তেওঁলোকৰ কাৰণে লাইফ ইঞ্চুৰেঞ্চ আমি হ'ম বুলি আমি বহন কৰিম বুলি মই ডিক্লেয়াৰ কৰিছো সেইটো প্ৰচেছ চলি আছে আৰু নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকৰ যিবিলাকে লিখক তেখেতলোকে আগুৱাই নিয়া স্বাৰ্থত যে মানুহে কিতাপ লিখি কোনোবাটো চাকৰি নকৰিব পাৰে বা চাকৰি ৰিটায়াৰমেণ্ট কৰাৰ পিছত কোনোবা আকৌ কিতাপ লিখোৱা কামে আৰু বেলেগ কাম নাই যে তেখেতসকলৰ কিতাপ লিখোৱা কামে ব্যস্ত থাকে তেওঁলোকৰ কাৰণে আমি লাইফ ইঞ্চুৰেঞ্চ 10 লাখ কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা থৈ দিম বুলি আমি ঘোষণা কৰিছো আৰু যিমান পাৰো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি কিতাপ যে আজি আমাৰ আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ এণ্ড আৰ্ট এণ্ড কালচাৰ এই তেখেতসকলে যিটো আমি যিমানখিনি ইয়াত কিতাপ লিখিছে লিখক আছে তেখেতসকলক যে তেওঁলোকে যে স্পনচৰ্ড কৰিছে ঠিক তেনেধৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি যিমানখিনি কিতাপ লিখিব বেলেগৰ কিতাপ যদি কোনোবা যদি ওলায় আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিমানখিনি এক্সপিৰিয়েঞ্চ যে আছে আমি বহন কৰিম বুলি মই যোৱাবাৰো ঘোষণা কৰিছো আৰু এইটো যোনে এপ্লাই কৰিব আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিম